सोरखारि थान्दैनि बिहोमा नङा खालाइगावनि रायजो राजाफोरा सासे समाज सिबियारि सुबुंनि बिहोमाजों गंसे औवानि दालां मोननो हादों। रायजोफोरा बोसोरफ्रोमबो औवानि दालां लुनो थाखाय गावसोरनि रां बाहायनो गोनां जायोमोन। खालाइगावनि नाप्तिपारानि बे औवानि दालांआ गोबां रायजो राजाफोरखौ गोहोम खोख्लैदों। बेखौ बोसोरफ्रोमबो लुनाय जादोंब्लाबो सोरखारि जायगायारि सुबुं थान्दैफोरनो फोरमायनाय जादोंब्लाबो नाथाय अरायथा सुस्रांनायनि थाखाय दिनैसिमबो सोरखारनि रावबो सुबुं थान्दैया जेबो राहा लानायखौ नुनो मोनाखै। ओनसोलनि सुबुं थान्दैफोरा खालि भटनि थाखायल' सुबुंफोरजों सोमोन्दोआव दं। थांनाय बोसोरफोराव बे औवानि दालांनि जाहोनाव सरासनस्रा सुबुंफोरा भुगिनांदों, नाथाय समाज सिबियारि तरुन सहरियाया बे औवानि दालांखौ लुफिननो सिगांबोदों, जायनि बागै जायगानि सुबुंफोरा थोजासे गोजोननाय फोरमायदों आरो साबायखर होदों। ग्रेटार नाप्तिपारानि सुबुंफोरनि थाखाय बे खामानिया जोबोर गोजोनथावना जादों, जाय समाजनि थाखाय सार्थ गैयाजासे खामानि मावनानै होदों। लुफुंनायनि उनाव समाज सिबियारि तरुन सहरियाया औवानि दालांखौ बेखेवनानै होयो। কি কম আৰু তেওঁ ভগৱান মানে সমতুল্য বুলি ক'ব লাগিব। কাৰণ কি এইখন নাপ্তিপাৰা দলং আমাৰ একমাত্ৰ যাতায়াত পথ, এইখনে মেইন দলং। মানে এইটো দলং যদি মানে ভাঙা থাকে আমি এই নাপ্তিপাৰাৰ পৰা ওলাব পৰা কোনো দ্বিতীয় পথ নাই। গতিকে আমাৰ জন্মৰ পূৰ্বৰে পৰা বহুত যুগ যুগ ধৰি এইখন দলং যেনেকুৱা অৱস্থাত আছে তেনেকুৱাই আছে। আজি কিছুদিন আগতে এই দলংখন ভাঙি একেবাৰে জুৰুলা অৱস্থা হৈ গৈছে। মানুহ কি গৰু ছাগলী মানুহ একোৱে পাৰ হ'ব নোৱাৰে। আনকি স্কুলত পৰীক্ষা হৈ আছিল, পৰীক্ষাৰ সময়ত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী এইখন দলঙেৰে যাব পৰা নাই। আমাৰ সকলোৰে মানে সন্মানীয় ব্যক্তি, বিশিষ্ট সমাজসেৱক তথা তেওঁ বিভিন্ন দল সংগঠনৰ লগত জড়িত তেখেত আমাৰ সকলোৰে চিনাকি পৰিচিত মাননীয় শ্ৰীযুত তৰুণ চহৰীয়াদেৱে কিবা কাৰণত আমাৰ প্ৰতি মৰম এটা জাগিল। তেওঁ কিবা হেৰি কৰি গম পালে, যোগসূত্ৰে গম পালে যে নাপ্তিপাৰা দলঙৰ অৱস্থাটো খুবেই বেয়া, জৰাজীৰ্ণ অৱস্থা, তেওঁলোকে মানুহখিনি অহা যোৱা কৰিব নোৱাৰে, পাৰ হ'ব নোৱাৰে, মই যাই খবৰ লওঁ। তেওঁ নিজে, আমি কোনো মাতা নাই, তেওঁ নিজে আহিছে, নিজে আহি চাইছে, চাই কেনে কেইজনমান মানুহ ইয়াতে মাতি আমাৰ লগত বহি আলোচনা কৰি টকা 10,000 দি গৈছে আৰু কৈছে তোমালোকে দলংখন বনাই লোৱা আৰু যদি ইয়াতে কিবা লাগে পৰৱৰ্তী সময়ত মই তোমালোকক সহায় কৰিম। গতিকে তেখেতক বিশেষভাৱে তেখেতক ধন্যবাদ দিছোঁ। আৰু কোনো ইমান নেতা মানে ওলাই গ'ল ইয়াৰ পৰা, বিজেপিৰে হওক, এজিপিৰে হওক বা BPFৰে হওক বা ইয়াৰ আগতে বহুত ধৰণৰ MP MLA EM এনেকুৱা ওলাই গৈছে, কিন্তু তেওঁলোকে কোনোদিন আহি আমাক টকা 2,000 দিয়া নাই যে তোমালোকে দলংখন বনাই লোৱা। পকাৰ কৰিব নোৱাৰিলেও অন্তত বাহিৰে তোমালোকে বনাই লোৱা বুলি টকা 2,000 5,000 দিয়া নাই। গতিকে এখেতে 10,000 টকা দিছে, তাৰলৈ আমি নাপ্তিপাৰা সমূহ গাঁওবাসীয়ে তেওঁক আশীৰ্বাদ জনাইছোঁ, তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ভৱিষ্যতে যেন তেওঁলোকে আমাৰ লগত থাকে, আমাৰ মানে হকে সহায় সহযোগিতা কৰে, সেয়ে কামনা কৰিছোঁ। তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, তেওঁৰ যাতে ভৱিষ্যত ভাল হয়, কিয়নো আমাক বহুত ডাঙৰ মহৎ এটা উপকাৰ কৰিছে। এনেকুৱা উপকাৰ কোনেও কৰা নাছিলে আজিলৈকে। তাৰমানে আচলতে এইটো কাৰোবালৈ বোকা ছটিওৱা কথা নহয়। এই মানে জনপ্ৰতিনিধি বুলি ক'লে আমি যিজন ইয়াতে আছে সেই জনপ্ৰতিনিধিজনকে আচলতে ৰাইজে আঙুলিয়াব, সেইটো মই ক'বলগীয়া কথা নহয়। তেখেতৰ কৰ্মদক্ষতা, কৰ্মস্পৃহা সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁৰ স্থায়িত্ব। এইটো মই বোকা ছটিওৱা কথা নহয়। মোৰ এটা নিজা ৰাইজে ধৰিলে মানে মোক আপত্তি কৰিলে মই জাষ্ট সৰু এটা কিবা অনুদান দিছোঁ। তাকো ৰাইজৰ শ্ৰমখিনি আচলতে 90%, 10% মোৰ ইয়াতে মানে প্ৰচেষ্টা বুলি ক'ব পাৰি। খালাইগাঁওনিफ्राय অসীম শৰ্মাनि रिपर्ट NBT लाइव।